এইযোৰ মেখেলা চাদৰ বনাবলৈ লৈছো উকা মিক্স পাট এযোৰ কিনি ললো আৰু এতিয়া মিক্স পাটযোৰ মই বনাব লৈছো আৰু লৈছো ফ্লাৱাৰলেছ আৰু চাদৰখন ধুনীয়াকৈ পকাত এনেকৈ দৰে পাৰি ললো আৰু ফ্লাৱাৰলেছ লৈছো ফ্লাৱাৰলেছ বিলাক প্ৰথমে এপাহ এপাহকৈ কাটি লৈছো গুলপীয়া আৰু বগা কালাৰৰ ললো আৰু এফালে এতিয়া পাৰি লোৱা চাদৰখনত মই প্ৰথমতে ফুলখিনি মিলাই লম যাতে ডিজাইনটো দি লৈ তাৰ পাছতহে আঠা লগাম যাতে ফুল হৈ নাযায় আকৌ আঠা লগাই দিলে এৰুৱাবলৈ যেহেতু দিগদাৰ হয় হেয়েহে মই প্ৰথমতে ডিজাইনটো মিলাই লৈছো আৰু মিলাই লোৱা পাছতহে আঠা লগাম আৰু কেনেদৰে মই কাপোৰযোৰ বনাও আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅটো চাই গৈ থাকিব আৰু মইনা এণ্ড অনুকূল চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভালে আৰু ভিডিঅটো শেষত চাই আপোনালোকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅটো চাই ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু ওপৰতে থকা বেল আইকনটো অল কৰি লব যাতে মই দিয়া নতুন ভিডিঅ' নটিফিকেশন আপোনালোকে পাই থাকে আৰু এইফালে মই এতিয়া ধুনীয়াকৈ চাদৰখনৰ ডিজাইনটো দি ললো দেখিছেনে আৰু এতিয়া ডিজাইনটো দি সম্পূৰ্ণ হৈ যোৱাৰ পাছত মই এতিয়া এইটো B7000 আঠাটো লৈছো আৰু এই B7000 আঠাটোত মই এতিয়া ফুলপাহ দাঙি তাতে আঠাটো লগাই গৈ থাকিম আৰু আপোনালোকে আঠাটো দিওতে গুটেই ফুলপাহতে ধুনীয়াকৈ দি যাব অকমান নিদিব যদি অলপ দিয়ে তেতিয়া হলে এৰি যোৱা চান্স থাকে হেয়েহে গুটেই ফুলপাহতে ধুনীয়াকৈ আঠা লগাই আপোনালোকে ভালদৰে হেঁচি দিব তেতিয়াহে ফুলপাহ এৰি নাযায় আৰু এতিয়া মই সেই একেদৰে ধুনীয়াকৈ আঠাটো লগাইছো দেখিছে মই যেনেদৰে লগাইছো আপোনালোকেও সেই একেদৰে আঠাটো লগাব আৰু তেতিয়া ফুলপাহৰ আঠাটো এৰি নাযায় ফুলপাহ আঠাৰ যেহেতু লাগি থাকিব আৰু এতিয়া মই এনেদৰে গুটেই চাদৰখনতে ধুনীয়াকৈ দি গৈ থাকিম আপোনালোকে ভিডিঅটো চাই গৈ থাকক আৰু মোৰ মাতটো অলপ বেয়া হৈছে যেহেতু চৰ্দি লাগি আছে সেই কাৰণে বেয়া নাপাব এতিয়া মোৰ চাদৰখনত ফ্লাৱাৰলেছ লগোৱা কমপ্লিট হৈ গৈছে আৰু এইখন হৈছে চাদৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন ডিজাইনটো আৰু এতিয়া মই সেই চাদৰখনত যি ধৰণে ডিজাইন দিছিলো এতিয়া মেখেলাখনতো সেই একে ধৰণে দি লম হেয়েহে প্ৰথমে বগা কালাৰ লেছখিনি পাৰি ললো আৰু সেই চাদৰখনত দিয়া ধৰণে এতিয়া মেখেলাখনতো একেদৰে মই ডিজাইনটো বনাই লৈছো এতিয়া ফ্লাৱাৰলেছ লগোৱা হৈ যোৱা পাছতে মই ইয়াত মাজৰ দুখতে এটা বগা ষ্টন লগাই দিছো যাতে দেখিবলৈ ধুনীয়া লাগে আৰু এয়া দেখিছে মই এতিয়া এটাকৈ বগা ষ্টন ইয়াৰ মাজে লগাই গৈ আছো আৰু এনেদৰে এতিয়া মই গুটেই মেখেলা চাদৰ জুতে ষ্টন লগাই ললো আৰু এইযোৰ হৈছে মোৰ কমপ্লিট মেখেলা চাদৰযোৰ শেষত মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু সিম্পল ডিজাইন এটা দিছো আপোনালোকেও ঘৰতে এনেদৰে বনাই ল'ব পাৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানে নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই